Hello বন্ধুসকল আজি আমি আলোচনা কৰিম কাদি এণ্ড ব্লেছ ইণ্ডাষ্ট্ৰিজ কমিশনৰ চাকৰিৰ বিষয়ে ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব লেটেষ্ট আপকামিং নটিফিকেশন পাবৰ কাৰণে কাদি এণ্ড ব্লেছ ইণ্ডাষ্ট্ৰি কমিশনত 119টা পোষ্ট 1 তাৰিখ 7 মাহ 2019 চনত মুকলি হৈছে জব লোকেশন অল ওভাৰ ইন্ডিয়া দিয়া আছে পোষ্ট কেইটা আছে গ্ৰুপ বি আৰু সি অফিচিয়েল লিংকটো হৈছে www.kbi.org.in এপ্লিকেশন এপ্লাই মেথডটো হ'ব অনলাইনত ষ্টাৰ্টিং ডেট হৈছে 1 তাৰিখ 7 মাহ 2019 চনৰ পৰা 31 তাৰিখ 7 মাহ 2019 চনলৈ ভ্যাকেন্সি ডিটেইলছ দিয়া আছে এসিস্ট্যান্ট ডাইৰেক্টৰৰ কাৰণে 3টা পোষ্ট আছে ব্লেছ ইণ্ডাষ্ট্ৰি এসিস্ট্যান্ট ডাইৰেক্টৰ এটা পোষ্ট আছে এডিএম এইচআৰ কাৰণে Assistant Director FBA এর কারণে 3টা পোস্ট আছে Senior Executives 9 Senior Executives Bless Industries 41 Executive Khadi 8 Executive Training 4 Junior Executive FBAA 16 Junior Executive ADM 21 Assistant Bless Industries 11 Assistant Khadi 1 Assistant Training 1 Education Qualification বিচাৰিছে Bachelor Degree Minimum Bachelor Degree থাকিবই লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব Age limit দিয়া আছে Maximum 35 years লৈ Salary package দিয়া আছে 9300 ৰ পৰা 34800 লৈ Selection method টো হ'ব Computer based examination Medical exams আৰু ফাইনালি ইন্টাৰভিউটো হ'ব ইয়াৰ অফিচিয়েল সাইটটো হৈছে www.kbic.org.in আজিলৈ ভিডিঅটো ইমানে যদি হে ভিডিঅটো ভাল লাগিল তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব লেটেষ্ট আপকামিং govt জবৰ নটিফিকেশন পাবৰ কাৰণে